হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ, ৰেচিপি ভিডিঅ'। আহকচোন চাওঁ কি বনাওঁ। সেয়া দেখিছেনে, মানুহজনে কুচিয়া এটা লৈ আহিছিলে, মানে আধা কেজি ওজনৰ হ'ব, আৰু কাটি কুটি ৰেডি কৰি দিলে। সেয়া দেখিছেনে, কুচিয়াখিনি ধুনীয়াকৈ কাটি দিছে। আৰু এয়া মই যোগাৰ কৰি লৈছোঁ সকলোবোৰ, জলকীয়া, জীয়া জালুক আৰু পিঁয়াজ কাটি লৈছোঁ, লগতে আলু দুটা কাটি লৈছোঁ। সুন্দৰভাৱে সকলোবোৰ যোগাৰ কৰি লোৱাৰ পিছত তাৰপিছত কুচিয়াখিনি মই তেলত এনেদৰে ভাজি লৈছোঁ, মানে মাছ যেনেকৈ ভাজে তেনেকৈ মই ভাজি লৈছোঁ। আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাবচোন দেই। মই কিন্তু এনেদৰে বনাওঁ। আৰু কুচিয়াখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছত ৰঙা কৰি ভাজি লৈছোঁ। লোৱাৰ পিছত যিকণ তেল ৰখিছিলে সেই তেলখিনিতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙা হৈ ভজাৰ পিছত তাৰপিছত মছলাখিনি দি দিছোঁ। মছলাখিনি দিয়াৰ পিছত সুন্দৰভাৱে ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত ভাজি থোৱা কুচিয়াখিনি মই দি দিছোঁ, আৰু দিয়াৰ পিছত এনেদৰে তেলতে অকণমান ভাজি লৈছোঁ। লোৱাৰ পিছত আলুখিনি কাটি থৈছিলোঁ যে সেই আলুখিনি দি দিছোঁ। সেয়া দেখিছেনে, ইমান ধুনীয়াকৈ সুন্দৰকৈ মই ভাজি লৈছোঁ। আৰু এনেদৰে ধুনীয়াকৈ ভাজিব। জলকীয়াখিনিও দি দিম। দিয়াৰ পিছত সুন্দৰকৈ এনেকৈ উতলালোঁ। উতলাৰ পিছতে ৰেচিপিটো ৰেডি। দেখিছেনে, দেখিবলৈ যেনেকুৱাই নহওক কিন্তু খাবলৈ বহুত টেষ্টি। আপোনালোকে খাই পেলাই গম পাব মই বহুত ধুনীয়াকৈ ৰান্ধোঁ। আজিলৈ ভিডিঅ'টো ইমানে, বাই।